মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সকলোলৈকে মই আদৰণি জনাইছোঁ। আজি এবিধ সচৰাচৰ আমি কৰা পূৰণ অংক কৰিম। এই পূৰণ অংকবোৰ হৈছে কোনো এটা সংখ্যাক 9ৰে পূৰণ কৰা। আমি এই পূৰণৰ ক্ষেত্ৰত আমি 9 1 * 9, 9 2 * 18, 9 3 * 27, 9 4 * 36 এই টেবুলখন আমি ব্যৱহাৰ নকৰোঁ। তাহলে কেনেকৈ কৰিম গম পাইছানে? আমি এটা পদ্ধতি ল'ম, সেই পদ্ধতিটোৰ দ্বাৰা আমি কৰিম। এই পদ্ধতি আমি কেৱল মাত্ৰ যোগ আৰু বিয়োগ এই দুবিধে আমি টেবুল ব্যৱহাৰ কৰিম। এতিয়া চোৱা, আমাক দিলে ধৰি লোৱা 48 * 9। আমি আগতে কৈছোঁ আমি 9 টেবুল ব্যৱহাৰ নকৰোঁ। আমি কি কৰিম? কেৱল মাত্ৰ যোগ আৰু বিয়োগ এই দুবিধ টেবুলহে আমি ব্যৱহাৰ কৰিম। এতিয়া আমি চাইছোঁ, আমি সংখ্যাটো পাইছোঁ 48। 8টো হ'ল 1 প্লেচ। আমি 1 প্লেচটোত 10ৰ পৰা মাইনাছ কৰিম। 10 - 8 2 হ'ল, নহয় জানো? 10 - 8 2। এতিয়া আমি 10 প্লেচত কি পাইছোঁ? 4 পাইছোঁ। আমি এইটো 4টো 5 ধৰিম। কি ধৰিম? 5। 4টো আমি 5 ধৰিম। 4 আছে, 1 প্লাছ কৰিলে 5 হ'ল। এতিয়া 48ৰ পৰা 5 মাইনাছ কৰিম। 48 - 5 43। চোৱা, আমি পূৰণ কৰি পেলালোঁ। কেৱল মাত্ৰ যোগ আৰু বিয়োগ টেবুলখন লৈ আমি এইটো পূৰণ কৰি পেলাইছোঁ। এতিয়া চোৱা 64 * 9। 64 * 9। আমাৰ প্ৰথম কাম হ'ব 10 প্লেচত যিটো ডিজিট পাইছোঁ সেইটো বাদ দি 1 প্লেচৰ ডিজিটটো আমি ধৰিম। 1 প্লেচৰ ডিজিটটো হ'ল 4। এই 4টো আমি ক'ৰ পৰা মাইনাছ কৰিম? 10ৰ পৰা। 10 - 4 = 6। 10 - 4 = 6। এতিয়া 10 প্লেচৰ চাইছোঁ, 10 প্লেচৰ 6 10 প্লেচৰ 1 প্লাছ কৰিলে 7 হ'ব। কিমান হ'ব? 7। এতিয়া 64 পৰা আমি 7 মাইনাছ কৰিম। 64 পৰা আমি 7 মাইনাছ কৰিলে 57। 576 এই সংখ্যাটো হৈছে 64 * 9 তাৰ পূৰণফল। এবাৰ আমি আৰু এটা লৈছোঁ। ধৰা আমি লৈছোঁ 93 * 9। আমি 3টো ক'ৰ পৰা মাইনাছ কৰিম? 10ৰ পৰা। 10 - 3 7। 10 - 3 7। এতিয়া এইটো 9 আছে। 9টো আমি 1 প্লাছ কৰিলে 10 হ'ব। 9টো 1 প্লাছ কৰিলে 10। তেতিয়াহ'লে 93 - 10 = 83। চোৱা, আমি 9 টেবুলখন ব্যৱহাৰ নকৰাকৈ আমি ইয়াত যোগ আৰু বিয়োগৰ দ্বাৰা পূৰণফল উলিয়াইছোঁ। এইটো এটা বিশেষ পদ্ধতি নহয় জানো? ইয়াত তোমালোকে শিকি থবা। এইটো শিকিলে তোমালোকৰ লাভ হ'ব। এতিয়া আমি আহিছোঁ অলপ ডাঙৰ অংকলৈ। অলপ ডাঙৰ অংক। ইয়াত আমি 2টা ডিজিট দিছোঁ। এবাৰ 3টা ডিজিট দিম। আমি ধৰি লোৱা 356 দিলোঁ। 356 * 9। এনেকুৱাবিলাক পূৰণ কৰিবলৈ গ'লে আমি অন্য এটা পদ্ধতি ব্যৱহাৰ কৰিম। যিহেতু আমি যিটো পদ্ধতি কৰিছিলোঁ সেই পদ্ধতি ইয়াত প্ৰয়োগ কৰিলে অলপ জটিল হয়। গতিকে আমি বেলেগ এটা পদ্ধতি কৰিম। কি পদ্ধতি কৰিম জানা? আমি ইয়াত লিখিছোঁ ধৰা 356 আমি ইয়াত 0 এটা দিলোঁ। মাইনাছ সেই সংখ্যাটো লিখিলোঁ 356। 0 এটা বহাই দিলোঁ। বহাই দি আমি সংখ্যাটো মাইনাছ কৰিম।
এটা মাইনাছ কৰিলে কিমান পাব চোৱা 10 minus 6 4 এইটো 0 5 minus 3 2 এইটো 3 3204 আমি কিমান পালো 3204 এই পদ্ধতিটো ভাল লাগিছে নে বাৰু ভাল লাগিছে নহয় জানো নতুন পদ্ধতি এইটো তোমালোকে হয়তো আজিয়ে প্ৰথম শিকিছা এই পদ্ধতিটো 9ৰে পূৰণ কৰিব পাৰি এতিয়া আৰু এটা আমি আগবাঢ়িছোঁ ধৰিলে আমাক 4টা ফিগাৰ দিলে 5976 আমি লিখিলোঁ 5976 এই সংখ্যাটোত 4টা ডিজিট আছে গতিকে আমি এই পিছৰ পদ্ধতিৰে কৰিলে আমি সুবিধা হ'ব গতিকে আমি পিছৰ পদ্ধতিটোৱে কৰিম পিছৰ পদ্ধতিটো কৰিলে আমি কি পাম চোৱা 5976 এফালে 0 এটা দি ল'ম তাৰপিছত আমি তাৰ কি বিয়োগ কৰিম গম পাইছেনে এই সংখ্যাটো বিয়োগ কৰিম 5976 আমি এতিয়া বিয়োগ কৰিম সাবট্ৰেক্ট কৰিলে কি পাম আমি 4 8 7 3 5 আমি বিয়োগ কৰিলে কিমান পাইলো 53,784 এইটো এটা নতুন পদ্ধতি নহয় জানো এই নতুন পদ্ধতি তোমালোকে কৰি চাবা নিশ্চয় ভাল পাবা এতিয়া মই তোমালোকক দুটা দিছোঁ তোমালোকে কৰিবা ধৰা আমি 36 × 9 দিলোঁ 36 × 9 ধৰা আমি দিলোঁ 864 × 9 এই দুটা অংক তোমালোকে কৰিবা তোমালোকে নিশ্চয় পাৰিবা মই আশা ৰাখিছোঁ তোমালোকে পাৰিবা আৰু এই অংকবিলাক প্ৰতিদিনে নিশা 8টা বজাত ব্ৰডকাষ্ট কৰা হয় গতিকে তোমালোকে চাবলৈ নেপাৰিবা আৰু চাওঁতে ছাবস্ক্ৰাইব কৰিবা ইমানকে কৈ আজিলৈ আহোঁ নমস্কাৰ